নমস্কাৰ দেই সকলোকে। চাওঁতে চাওঁতে মাঘৰ বিহুৱে আহি পালে। সকলোৰে একদম কামৰ পৰা আহৰিয়ে নোহোৱা হৈছে। আমাৰো অৱশ্যে ব্যতিক্ৰম নহয়। যিমানে বিহুটো ওচৰ চাপিছে সিমানে আকৌ কাম বেছিহে হৈছে। আজি মায়ে ঘৰৰ ওপৰটো ঝাৰু দিবলৈ ক'লে। এটা কাম বাৰু সম্পূৰ্ণ হ'ল। অৱশ্যে বহুখিনি কাম এতিয়াও বাকী আছে। লৰালৰিকৈ মোৰ কামখিনি শেষ কৰিলোঁ। অকণমান আজৰি পালেই মই মোৰ ফুলৰ বাগিচাখন চাওঁ। ছাগলীৰ যিহে উৎপাত, ফুলবিলাকৰ আজিলৈকে উন্নতিয়ে হোৱা নাই। জোতা এযোৰ ৰ'দত দিছিলোঁ, সোমাবলৈ আকৌ পাহৰিয়ে থাকিছিলোঁ। মায়ে মনত কৰি দিলতহে মনত পৰিলে। আৰু এইফালে চাওক, পোৱালিৰ গাত আকৌ বিহু ভালকৈ লাগিছে। সিহেনো এইবাৰ ককাকৰ লগত ঢেঁকী পাতিব। আয়ো যিহে কোৰ মাৰিছে, মানুহটোতকৈ আকৌ কোৰখন ডাঙৰ। ভাবিলোঁ আবেলিৰ সময়ত অকণমান ফুৰি আহোঁগৈ। ৰাস্তাটোৰ অৱস্থা দেখি আপুনিও নাযাওঁ বুলিয়ে ক'ব। আৰু আজিলৈ আহিছোঁ।